ইয়াতে আমাক IUPAC নামাকৰণ কৰিব দিছে আৰু IUPAC নামাকৰণ আমি এইফালে তোমাৰ ইয়াত দুটা কাৰ্যকৰীমূলক আছে তো সেইবাবে যিহেতু ৰাইট চাইডৰটো 1 নম্বৰ কাৰ্বনৰ লগতে লাগি আছে তো সেইকাৰণে ৰাইট টু লেফ্ট আমি নামাকৰণ কৰিলো 1 2 3 4 5 দি দিলো ঠিক আছে এই মেইন চেইনৰ লগতে তাৰ নামটো লিখিব লাগিব এটা পাঁচটা কাৰ্বন আছে সেইকাৰণে পেন্টেন লিখিলো আৰু COOH মানে ওইক এসিড তো 1 ওইক এসিড পেন্টেন 1 ওইক এসিড এইখিনি আমি লিখি দিলো যেহেতু এটা কাৰ্যকৰীমূলক আমি পিছৰ ফালে লিখি দিলো মেইন চেইনৰ লগত লাগি গ'ল সেইবাবে এই কাৰ্যকৰীমূলকটো যাৰ নাম কিটন এইটো যদি আমি পিছৰ ফালে লিখিলোহেঁতেন তেতিয়াহ'লে আমি অন লিখিলোহেঁতেন কিন্তু যেহেতু আগত লিখিব লগা হৈছে সেইবাবে আমি 4 নম্বৰত আছে সেইকাৰণে 4 অক্সো লিখিছো ঠিক আছে এনে মই সিম্পলি কৈ দিছো আৰু তাৰপিছত নেক্সট তোমালোকে নেক্সটটো চোৱা এতিয়া চোৱা এইটো CCl4 ঠিক আছে CCl4 ইয়াতে তোমাৰ কাৰ্বন এটাই আছে তো সেইকাৰণে কি আহিব মিথেন আহিব ঠিক আছে আৰু 1 নম্বৰ কাৰ্বনটোৰ লগত Cl এটা আকৌ 1 নম্বৰৰ লগত Cl এটা আকৌ 1 নম্বৰৰ কাৰ্বনটোৰ লগতে Cl লাগি আছে আকৌ 1 নম্বৰ কাৰ্বনটোৰ লগতে Cl লাগি আছে তো টোটেল 1 1 1 তো চাৰিটা 1 দিব লাগিব আৰু আমাৰ 4 মানে হ'ব যেহেতু 4টা Cl লাগি আছে সেইকাৰণে টেট্ৰা শব্দ আহিব টেট্ৰা মানে হ'ব 4 আৰু ক্লোৰো মানে Cl হৈ গ'ল আৰু মিথেন মানে এটা কাৰ্বন ঠিক আছে আৰু এইকেইটাতো 1 1 দিবই লাগিব কাৰণ 1ৰ লগতে লাগি আছে আৰু এইটো হ'ব মিথানেল বা মিথেন 1L বুলি লিখিব পাৰো আমি মিথানেল যেহেতু এইটো এটা এলডিহাইড গ্ৰুপ তো L আহিব এলডিহাইডৰ পৰা L আহিব এটা কাৰ্বন থাকিলে মিথেন বুলি কওঁ আমি তাৰপিছত আমাক কৈছে কি যে এলকহলত থকা কাৰ্যকৰী মূলকটোৰ নাম কি হাইড্ৰক্সিল মূলক বুলি কওঁ ঠিক আছে আৰু ইয়াৰ সংকেত হ'ব OH মনত ৰাখিবা এলডিহাইডত থকা কাৰ্যকৰী মূলকটোৰ নাম হ'ব এলডিহাইড মূলক তাক আমি কি বুলি কওঁ তাক আমি CHO বুলি কওঁ ঠিক আছে আৰু কাৰ্বক্সিলিক এচিডত থকা কাৰ্যকৰী মূলকটোৰ নাম কি COOH ইয়াক কাৰ্বক্সিল গ্ৰুপ বুলি কওঁ কাৰ্বক্সিল গ্ৰুপ ঠিক আছে আৰু প্ৰাইমাৰী এমাইনৰ সংকেত হ'ব RNH2 আৰু ইয়াত থকা কাৰ্যকৰী মূলকটোৰ নাম হ'ব এমিনো হৈ গ'ল NH2 গ্ৰুপ ইয়াৰ সংকেত হ'ব NH2 গ্ৰুপ আৰু ইয়াৰ নাম হ'ব এমিনো বুলি ক'ব পাৰো আমি ঠিক আছে